हेलो फ्रेंड्स की खबर आशा करूँ सकलोरे ভাল আৰু মই নতুনকৈ এতিয়া ভিডিও এটা আৰম্ভ কৰিবলৈ লৈছো আৰু ভিডিওটো হৈছে মই এটা ৰেচিপি বনাবলৈ লৈছো ৰেচিপিটো হৈছে ডিম আলু বিলাহী ফুলকবি আৰু লগতে ডিম মই কাজু কেটামান আৰু কেনেদৰে বনাও মই আপোনালোককো অকমান শেয়াৰ কৰিম বুলি ভাবিছো ভিডিওটো আৰু আপোনালোকে ভিডিওটো চাবচোন খুবেই ধুনিয়া হ'ব আৰু বহুত টেস্টি হয় খাবলৈ অকমান কাজু দি দিম কেনেদৰে বনাও আপোনালোকে চাওকচোন हेलो फ्रेंड्स एतिया साकसुन मैं एतिया आलू बॉइल कर लैसु और डिम बॉइल कर लैसु और बिलाही तीनटा लैसु और या काजू मैं তিয়াই राखिसु काजूखिनि मैं पिसि लम और आदा নহৰু पिसि लम पियाजो एटा पिसि लम एटा काटि लम और तेजपात जलकिया और या फुलकबि ए गुटेखिनि लय मैं केनेदरे तरकारीकन बनाओ आपनालोकको देखाम शेयर करिम साबसुन एतिया मोर केराही गरम होৱাৰ পাছত মই দিলো তেল আৰু তেলখিনি দিয়াৰ পিছতে গৰম হোৱাৰ লগে লগে মই দি দিম ফুলকবিখিনি অকমান সময় ভাজি লওঁ আৰু ফুলকবিখিনি হৈয়ে গৈছে আৰু ইয়া ফুলকবিখিনি মই কাঢ়ি ললো ফুলকবিখিনি কাঢ়ি লোৱাৰ পিছত দিলো মই ডিমগিটা আৰু ডিমগিটাও অকমান সময় হোৱাৰ পাছত হৈয়ে গৈছে ডিমগিটাও আৰু ডিমগিটা হোৱাৰ পিছত অকমান তেল দি দিছো কাৰণ কেলে তেলটো অকমান কম হ'ল দিলো তাতে দুটা তিনটা দিলো জলকিয়া তেজপাত পিয়াজ এখিনি দি আকৌ মই আদা নহৰু জলকিয়া প্ৰেছ কৰি ৰাখিছিলো এখিনি দি দিলো আৰু এখিনি ভাজি থাকি তাৰ পিছত দি দিম মই জিৰা ধনিয়া গুড়া আৰু জলকিয়া গুড়া লগতে হালধি একেলগতে মিশ্ৰণ কৰি মই পানী দি মিহলাই লগত এখিনি দি দিম আৰু এখিনি ভজাৰ হোৱাৰ পিছত খুব ধুনিয়া লাগিব খায় কাৰণ কেলে মছলাটো ভজাটোৱে বেছি প্ৰয়োজনীয় দেখিলে নহয় এই মছলাখিনি আকৌ ঢালি দিলো আৰু ঢালি দিয়াৰ পিছত মই অকমান সময় লৰোৱাৰ পাছত দেখিছা শুকাই গৈছে আৰু মই দি দিলো তাতে বিলাহী গিটা আৰু কাটি থোৱা বিলাহী গিটা দিলো তাৰ পিছত নিমখ দিলো যাতে বিলাহী গিনি গলি যায় মোৰ ভাজি থাকোতে আৰু ইয়া মোৰ হৈ গল বিলাহী আৰু মছলা ৰেডি এতিয়া মোৰ মছলাখিনি ভজা হৈ গৈছে আৰু মই দিলো ইয়াতে এয়া কাজু পিচি থোৱা আৰু কাজুখিনি পিচি থোৱাৰ পিছত এনেকৈ লৰাই মই অকমান সময় হ'বলৈ দিলো আৰু ইয়াৰ হোৱাৰ পিছত মই দি দিম এতিয়া ফুলকবিখিনি আৰু ফুলকবিখিনি দিয়াৰ পিছত লগতে দি দিলো মই আলুখিনি আৰু আলু দুপিছমান ভাঙি দিছো যেহেতুকে অকমান ভাঙি দিলে গ্ৰেভি টাইপৰ হ'ব এই কাৰণে মই কেটামান ভাঙি দিলো কেপিছমান আৰু এয়া লৰাই দিয়াৰ পিছত মই ইয়াতে মই গৰম পানী ব্যৱহাৰ কৰিম খুব ধুনিয়া হয় গৰম পানী দিলে সোনকালে হয় আৰু ইনেও সিজিয়ে আছে আপোনাৰ ফুলকবি আলু সিজাই লৈছো আৰু ফ্ৰাই কৰি লৈছো মই ফুলকবি কিপা এয়া পানী দি দিলো আৰু পানী দিয়াৰ পিছত অকন ঢাকন মাৰি দিলো আৰু ঢাকনখন খুলিয়ে চাইছো আৰু ৰেডি মই ডিমগিটা দি দিলো আৰু ডিমগিটা দিয়াৰ পিছত অকমান সময় ঢাকনটো দি দিম আৰু ঢাকনটো খোলাৰ পিছত হৈ গল মোৰ সবজি ৰেডি আৰু ধনিয়া পাত দি দিলো আৰু হৈ গল মোৰ সবজি ভিডিওটো চাই কেনেকুৱা পালে আৰু যদিহে ভাল পাইছে আপোনালোকে লাইক কৰিব কমেন্ট কৰিব শেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব